ঘৰ হয়নে বাৰু? অ' ভেবেলা হয়নে তোৰ ঘৰ? অ' ভেবেলা আছেনে ঘৰত? অ' তোমাৰ লাইনৰ বিলটো আহিছে লোৱাচোন। অ' জল্দি আহা ওলাই। অ' ভেবেলা ক'ত মৰি যায় ই? পিঠি উঠা জল্দি ওলাই আছো দেই ভেবেলা। প্ৰত্যেকবাৰে লাইনৰ বিলটো নিদিয়ে তো এইবাৰ দিব লাগিব এইফালে ওলাই আহ। কি একো নালাই কিয় ভাবে আছা যাই আছো কোনে ভাবে আছা নো কিয় ভাবে আছা যাই আছো কিয় ভাবে আছিলি কিয় ভাবে আছিলি কচোন হাওয়ে আছিলি আকৌ কি ভাবে আছিলি হয় এইখান এই লাইনৰ বিল আছে তো আজি ডাঙৰ কাগজখন দেখছা নাই এবাৰ কি ধুনীয়াকৈ লিখি দিছে তো ইমান বিল দিয়া নাই তো আজি সোনকালে দিবই লাগিব তই কি ক চাও কি হয় এই মুখা চিমকিটা মাৰি উঠছি মাৰি উঠছো বাপ ঐ আহিছে ৰহ দি আছো ৰহ পইচা লাইট চলাও এখন ফেন চলাও টিভি নাই একো নাই হেন নাই ইমান বিল কিহৰ কাৰণে আহিল মটৰ নচলাও টিভি নচলাও হয় দেচোন দি আছো ৰহ হেল্ল' এইকেইটা পইচা দি হাও কি কৰা আকৌ কি কৰা এনেকে হেল্ল' অ'কে আছে না তাৰ কি আনি আছো এনেকে এতিয়া পইচা তুই দিবা লাগে লাইনটো দেখো একেবাৰে এই কাটো এই দেও এই কাটো এই দেও ইনকে থাকা রাখো দেখিয়া কেনাই লাগছি হেরা নুই না কাইবা লাইনটো যেতিয়া আজা কৰি থাকে ভাত খাবা উঠনা পাবো এবা ইয়া পয়সা লিয়া কেনা লাগছি এটা তুমি কি কই নকোৱা আৰু করবি কো আমরা দাদা দিয়ে যাও এটা